Good morning, welcome and welcome back to my channel. আৰু আজিনো মই কিয় জাপিটো লৈ আহিছোঁ যিহেতু বৰষুণ দিছে গৰু গা ধুৱাব আহিছোঁ সেইবাবে অকণমান আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গৰু বিহু দিনাখন গৰু গা ধুৱাইছে আৰু সকলোৱে গৰু গা ধুৱাব আহিব এনেদৰে। ওলাই গৈছোঁ আৰু অকণমান এইখিনি বিজি আছে আৰু বৰষুণ দিছে। অফ কৰি দে আইঅ হাতটো এটা গা ধুৱাবলৈ আহিলোঁ আৰু বৰষুণ দিছে মোক নকৰিবি আকৌ বৰষুণ দিছে এনেকৈ জাপি লৈ আহিছোঁ আৰু কি হয় সকলোৱে নিজৰ নিজৰ ভাগে ধুৱাই পিনে গৈছে আৰু এতিয়া আমি ওলাই আহিছোঁ। এয়া বৰষুণ দিছে দেখিছে আমাৰ গৰুখিনি গা ধুৱাইছে আৰু ভালকৈ ধোৱা আকৌ সেইটোকো ধোৱাগে তাৰপিছত মাৰি দিবি। গৰুটো মাৰ আকৌ গৰুটো মাৰ খেল আকৌ ওপৰ খেলে কি হ'ব ইয়াত খেল মোক নামাৰিবি আকৌ দেই। মানুহবোৰ নাই দেখোন বৰষুণ পথাৰত পানী ভৰি আছে খোজকাঢ়ি বহুত ভাল লাগিছে। পানী বহুত দিনৰ মূৰত নামিছোঁ ভাল লাগিছে। ককাইটিয়ে গা ধুৱাই আজৰি হৈ গ'ল গৰু আৰু বহুত ধুনীয়া লাগিছে ভিউটো চব মানুহে নাই অকণমান নিজৰ এয়া আমাৰ গৰু আহিছে তাৰপৰা নল'বি আকৌ আহিলোগে আৰু গৰু গা চা ধুই বৰষুণ দিছে বহুত তিতিছে আৰু ঠাণ্ডাও লাগিছে সেইবাবে আহি দিছোঁ আৰু এতিয়া বেছি মানুহ নাই অকল এনেকুৱা বৰষুণ বতৰত মানুহবোৰ নিজৰ অকল গা ধুৱাইছে আৰু আহিছে আৰু গৈছে আৰু সেনেকৈ সেইবাবে আমিও আমাৰ নিজৰখিনি ধুৱালোঁ আৰু এতিয়া ঘৰলৈ উভতিছোঁ আৰু গৰু গা ধুৱাই আহি অকণমান ঘিলা পিঠা বনাব লৈছোঁ আৰু লগতে গৰু পিঠাও বনাব লাগিব যে সেইবাবে আৰু এতিয়াই ৰেডি কৰি থৈ দিছোঁ আৰু ৰাতি গৰুখিনি বান্ধিব লাগিব। এতিয়া ঘিলা পিঠাখিনি হৈ গ'ল চব্জি বনাবৰ বাবে লৈ লৈছোঁ আৰু ইয়াতে বহুতো চব্জি আছে। আজি বোলে 100 এবিধ শাক খাব লাগে সেইবাবে 100 এবিধ নোলালে বাৰু কেইটামান চব্জি ওলালে আৰু এনেকৈ ডিমৰ লগতে ভাজি খোৱা হ'ল আৰু থেকেৰা বেঙেনা কেৰেলা আৰু সকলোখিনি মিক্স কৰি দিয়া হ'ল। 100 এবিধ নহ'ল বাৰু তথাপিও আৰু চেষ্টা কৰিলোঁ অকণমান খেলে সকলোৱে। আজি আমাৰ ইয়াত কোলা গুটিয়ে কণী জিকিলে বহুতকেইটা জিকিলে এইখিনি ইয়াত কণী গোটেই মুঠতে 16টামান কণী আছে তাৰপিছত ফাটি গ'ল আমি ওলাইছোঁ এয়া আমাৰ ফটোশ্বুট কৰিবলৈ আমাৰ ইয়াত নাচনী আৰু এজনী আছে এইফালে এইজনী টিকিলো হাই কৈ দিয়া হাই
হাই কৈ দিয়া পাহি আমি ওলাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাব বৰষুণ দিছে আমি ফটো এখনো মাৰিব নাপালোঁ ভিডিঅ' এটা কৰিব নাপালোঁ পাই এনেকৈ কৰি থাকোঁতে যাব সেয়ে আমাৰ ছুটি হৈ আছে ভিডিঅ' কৰি আছে ভিডিঅ' নাচি আছে এনেকৈ বৰষুণ দিলে কি হ'ব বাৰু বৰষুণতে যাব আৰু বোলে আহি এনেকুৱা অৱস্থা হৈছে ক'ত দিয়াবলগীয়া হৈছে দেখিছে এয়া বাগানৰ ঘৰত ৰখিবলগীয়া হৈ গৈছে আমি আহিছিলোঁ বাগানতে এইডোখৰতে মানে ফটোখিনি ভাল উঠিব বুলি বৰষুণ দিলেও এতিয়া ফটোখিনি ভাল উঠিব বুলি বাগানত আহিছোঁ নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে সকলোৰে আশা কৰোঁ সকলোৱে বিহু পালন কৰে এনেদৰে আৰু নাচে আৰু ফটোশ্বুট কৰে এনেকৈ সকলোৱে কৰিছে আমাৰে দেৰি হ'ল ফটোশ্বুট কৰা আমাৰতো আজি আমি গৰু বিহুৰ দিনাখনে ফটোশ্বুট কৰিছোঁ হয় নাই আজি আমি গৰু বিহুৰ দিনাখনে ফটোশ্বুট কৰিছোঁ মানে সকলোৱে মানে আগতীয়াকৈ মানে ফটোশ্বুট কৰি প্ৰায়খিনি আপলোড কৰিলে আমি লাষ্টত মানে দেখি ভাবিছোঁ নাই আমি থাকি গ'লে নহ'ব বুলি লাষ্টত আমিও মাৰি দিছোঁ আৰু কিন্তু আমাৰ হেভি কেমেৰা নহয় আমাৰ মোবাইল কেমেৰা DSLR নহয় গাইজ আৰু মোৰো চেনেল এটা আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্ৰিয়ংকা পেগুৰ ফ্ৰেণ্ডবিলাকে প্ৰিয়ংকা পেগুৰ ছাবস্ক্ৰাইবাৰ কিমান আছে মই নাজানো মোৰ ছাবস্ক্ৰাইব নাই কিমান আছে মোৰো নাই আমি সৰু সুৰা ইউটিউবাৰহে নতুন বিহু কেইটামান ৰিলচ বনাবলৈ আহিছোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো দেখা পাব আৰু তাৰ ভাগৰ চেনেল এটা আছে মোৰ ভাগৰ চেনেল এটা আছে মিয়ম জয়শ্ৰী বুলি আপোনালোকে সকলোৱে চাব প্লিজ গাইজ সকলোৱে চাব এবাৰ চেনেলটো যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব মিয়ম মানে প্ৰিয়ংকা পেগু বুলি আছে প্ৰিয়ংকা পেগুৰ ফ্ৰেণ্ড হয় বুলি কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে যেন আমাৰ চেনেলটো অকণমান আগবঢ়াই দিয়ে আৰু যেন তেনে নতুনকৈ খুলিছোঁ বেছি দিন হোৱা নাই আৰু আমি ডাঙৰ ইউটিউবাৰ নহয় সৰু সুৰা নতুনকৈ খুলিছোঁ আপোনালোকে যদি কিবা মানে বেয়া দেখে ভালকৈ কমেণ্ট কৰি জনাব সুধৰাম আমি কোনটো বেয়া কোনটো ভাল তেতিয়া গম পাম আৰু বৰষুণ বতৰত আৰু এয়া কিনো আৰু ফটোশ্বুট কৰিছোঁ বৰষুণ দিছে ফটো এখনো ভালকৈ উঠিবই পৰা নাই বৰষুণ দিছে সেইকাৰণে এয়া বাগানৰ ঘৰতে সোমাই আহিছোঁ বৰষুণৰ অকণমান জিৰণি ল'বলৈ তিতিলোঁ গোটেই মেখেলা চেখেলা আৰু এতিয়া ভাত খালোঁ আৰু ভাত খাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেক্সট ভিডিঅ' লগ পাম বাই